দ্বিতীয়তে আমি সম্বৰ্ধনা জনাব লৈছোঁ আমাৰ গুলজাৰ হুছেইন ডাঙৰীয়া, এজন কৰ্মকৰ্তা আমাৰ আম আদমি পাৰ্টিৰ ঢিং সমষ্টিৰ তথা ৰাজ্যিক সদস্য হয়, তেওঁ সংখ্যালঘু শক্তিৰ। আমাৰ খাইৰুল ইছলাম ডাঙৰীয়া মৈৰাবাৰী গাঁও পঞ্চায়তৰ, ফেৰদৌছ ৰহমান ডাঙৰীয়া, মাহমাদুল হক ডাঙৰীয়া লাহৰীঘাট সমষ্টিৰ, মাহমাদুল হক ডাঙৰীয়া, আমিনুল হক ডাঙৰীয়া কছাৰীগুৰি পঞ্চায়ত গাঁও পঞ্চায়তৰ, আমিনুল হক ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে আম আদমি পাৰ্টিৰ যুৱ শক্তিৰ ৰাজ্যিক প্ৰতিনিধি বুলবুল বৰুৱা ডাঙৰীয়া। বুলবুল বৰুৱাক এখন ফুলাম গামোচাৰে আদৰণি জনাব হিফজুৰ ৰহমান ডাঙৰীয়াই। আজি আপোনালোকে দেখিবলৈ পাইছে যে লাহৰীঘাট আৰু ঢিং এটা দুটা এটা প্ৰতিষ্ঠিত সমষ্টি, দুটা ৰাজনৈতিক দলৰ বিভিন্ন নেতাবিলাকে দখল কৰি ৰাখিছে বহুত কেইদিনৰ পৰা, 20 বছৰ 25 বছৰ। ইফালে নজৰুল ইছলাম, এইফালে আমাৰ আমিনুল ইছলাম। আজি দলৰ 10তম জন্ম দিৱস আমাৰ দলৰ আম আদমি পাৰ্টি। এই দিৱসত এই অঞ্চলৰ মানুহে আম আদমি পাৰ্টিৰ হেড অফিচৰ লগত যোগাযোগ কৰি আজি এই দলটোৰ জন্ম দিৱসতে ঢিং আৰু লাহৰীঘাটৰ দলটোক নতুনকৈ জন্মৰ শক্তিশালী ৰূপে যাতে পদক্ষেপ ল'ব পাৰে তাৰ কাৰণে তেওঁলোকে আহ্বান কৰিছে। আৰু আমি জনসাধাৰণ যিখন সমৰ্থন দেখিবলৈ পাইছোঁ, আমি আশা কৰিব পাৰোঁ অহা পঞ্চায়ত নিৰ্বাচনত আৰু বিধানসভা নিৰ্বাচনত দলটোৰ বিভিন্ন পৰ্যায়ত বিভিন্ন পঞ্চায়তত আমি উন্নতি দেখিবলৈ পাম বুলি আশা কৰোঁ। ৰাজনীতি নকৰি ভাৰতৰ সংবিধান ৰক্ষাৰ ক্ষেত্ৰত নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত সুদৃঢ় কৰাৰ কাৰণে আৰু নিজে যাতে ভাৰতীয় এটা ভাল ভাৰতীয় হিচাপে এই দেশত পৰিচয় দিব পাৰে, তাৰে কাৰণে মানুহে আম আদমি পাৰ্টিৰ দলে দলে যোগদান কৰি আছে। ৰাইজে ইতিমধ্যে গম পাইছে। আপুনি কৈছে যে AIUDF দলৰ এটা ভেটি, ময়ো জানো যে এইটো এটা AIUDF দলৰ এটা ধৰ্মীয় ভেটি। এই অঞ্চলত তেওঁলোকে ধৰ্মৰ দোহাই দি পেলাই যিমান ৰাজনীতি কৰিলে আগন্তুক দিনত এই অঞ্চলৰ মানুহে ধৰ্মৰ ৰাজনীতি যে আৰু নকৰিব, এই মিটিঙৰ জৰিয়তে তাৰ এটা প্ৰতিফলন ছবি দেখিবলৈ পাইছে। মানুহে এইটো বিষয় এটা ৰাজ্যিক আৰু প্ৰশাসনিক বিষয়, আৰু এই বিষয়ত আমাৰ ক'ব লগা তেনেকুৱা ধৰণৰ আমাৰ পাৱাৰ নাই। দলীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষই যিমান আমাৰ ষ্টেটৰ প্ৰেচিডেণ্ট আছে, সেই ব্যক্তিসকলে এই বিষয়ত হিমন্তৰ লগত কথা আমাৰ লগত তেনেকুৱা ধৰণৰ আমি ক'ব নোৱাৰোঁ। এইখিনি আমালোকৰ পাৱাৰৰ বাহিৰত, এই কথাখিনি আমাৰ দলীয় ষ্টেট প্ৰেচিডেণ্টেহে ক'ব পাৰিব। আমি মাত্ৰ দলৰ প্ৰচাৰ কৰোঁ, মানুহৰ ওচৰত আম আদমি পাৰ্টিৰ আদৰ্শ আৰু কেজৰিৱালৰ আদৰ্শখনক আমি বৰ্ণনা কৰোঁ। এইটো প্ৰশাসনিক মেটাৰটো তেওঁলোকে ক'ব পাৰিব, এইটোত আমি আশ্বস্ত কৰোঁ।